নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল BPM ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটি এডভাৰটাইজমেণ্ট লৈ আপোনালোকৰ আগলৈ আৰু আপোনালোকে চাব যে এতিয়া আপোনালোকৰ বাবে এটা অসম চৰকাৰে ইতিমধ্যে দ্য আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ এনলগাছ পোষ্ট ইন ক্লাছ 3rd এণ্ড ক্লাছ 4th গ্ৰেডৰ কাৰণে 2021 নিৰ্দেশনা অনুসৰি আপোনালোকৰ বাবে কিছুমান পোষ্ট হৈছে আৰু ইয়াতে 13,300টা আপোনালোকৰ টেণ্টেটিভ ভেকেণ্ট পোষ্ট আছে ক্লাছ 4th গ্ৰেডৰ কাৰণে আৰু 4th গ্ৰেডৰ কাৰণে যিকেইটা টেণ্টেটিভ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ নিম্নতম কোৱালিফিকেশ্যন ৰিড আপ ইন ক্লাছ 8 অষ্টম শ্ৰেণীলৈকে অৰ্হতা হ'লেই হ'ল আপোনালোকৰ আৰু ইয়াৰ বাবে টেণ্টেটিভ ভেকেঞ্চিজ আছে 9,000টা পোষ্ট আৰু আপোনালোকৰ ছেকেণ্ড যিটো পোষ্ট আছে তাত HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সাম পাছ হ'লেই হ'ল দশম শ্ৰেণী উত্তীৰ্ণ অৰ্থাৎ মেট্ৰিক পাছ হ'লেই হ'ল বা তাতকৈ ওপৰৰ হ'লেও হ'ল আৰু ইয়াৰ কাৰণে আপোনালোকৰ মেক্সিমাম যিটো কোৱালিফিকেশ্যন সেইটো হায়াৰ ছেকেণ্ডেৰী পাছ অৰ ইকুইভেলেণ্ট এক্সাম পাছ হ'লেই হৈ গ'ল আৰু এইসমূহ গোটেই তথ্যখিনি আপোনালোকে সুন্দৰ ৰূপত আপোনালোকে ভাল ধৰণে অনলাইন বেচিছত গোটেই কামখিনি কৰিব আৰু যাতে আপোনালোকে এই সুবৰ্ণ সুযোগটো নেহেৰুৱাই যিহেতু ক্লাছ 8লৈকে পঢ়াত ব্যক্তিসকলেও নিবনুৱাসকলেও এই ক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিব পাৰে আৰু ইয়াৰ তাৰপিছতে আপোনালোকক দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চি ৰষ্টাৰ টেণ্টেটিভ এণ্ড ডিটেইল অফ দ্য vacancies including pay band and grade pay will be published at least 1 week ahead of conduct of the examination along with the information to open and reserve position আৰু এই গোটেই পোষ্টখিনিৰ কাৰণে আপোনালোকক নিম্নতম গোটেই কথাখিনি পিছত বৰ্ণনা কৰি দিব আৰু ইয়াত আপোনালোকৰ বিশেষ পঢ়া হ'ব নালাগে মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া হ'লেই আপোনালোকৰ হৈ যাব যিসমূহ বৰ্তমানেও নিজকে নৈৰাশ্যৰ মাজত ডুবাই ৰাখিছে তেওঁলোকে আজিয়ে এইসমূহ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আছে আপোনালোকৰ গ্ৰেড 3ৰ কাৰণেও কিছুমান পোষ্ট ইতিমধ্যে অসম চৰকাৰে প্ৰেৰিত কৰিছে আৰু যি 1 লাখ নিবনুৱা সংস্থাপনৰ কথা অসম চৰকাৰে কৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই 1 লাখ পোষ্ট ইতিপূৰ্বে ফিল আপ কৰাৰ দায়িত্বৰ বাবে এনেধৰণৰ এডভাৰটাইজ আৰু এটা পুনৰ এডভাৰটাইজ দেখুওৱা হৈছে যে এইটো আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰক ইয়াতে 13,141টা পোষ্ট আছে আৰু এই পোষ্টখিনি আপোনালোকে যদি দেখিবলৈ পায় তেতিয়াহ'লে কেটেগৰী অফ পোষ্ট যিটো আপোনালোকে একাউণ্টেণ্ট কেচিয়াৰ এছিষ্টেণ্ট LDS ষ্টেনোগ্ৰাফাৰ এনেকুৱা ধৰণৰ 1 নম্বৰ কাৰণে পোষ্ট ৰাখিছে আৰু এই পোষ্টখিনিৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন ৰাখিছে তেওঁলোকে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 month ডিউৰেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট 6 মাহৰ মাহিলী এখন আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব আৰু দ্বিতীয়টো যিটো কেটেগৰী 2 পোষ্টৰ কাৰণে ফিল্ড এছিষ্টেণ্ট ফৰমেন বা ছেকশ্যন এছিষ্টেণ্ট বা ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ এনেকুৱা ধৰণৰ যিখিনি জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনচিভ এছিষ্টেণ্টৰ কাৰণে যিসমূহ পোষ্ট দিছে এইসমূহৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ অৰ ইকুইভেলেণ্ট হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে অন্য ধৰণৰ যোগ্যতা থকা লেবৰেটৰী এছিষ্টেণ্ট বা আপোনালোকৰ ছেকশ্যন এছিষ্টেণ্ট বা ফটোগ্ৰাফীৰ ভিন্ন ধৰণৰ চাৰ্টিফিকেট থকা ব্যক্তিসকলেও এই ধৰণৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ যিখিনি টেণ্টেটিভ ভেকেঞ্চি দেখুৱাইছে প্ৰথম কেটেগৰীৰ কাৰণে 8,331টা আৰু দ্বিতীয় কেটেগৰীৰ কাৰণে 3,690টা আৰু থাৰ্ড যিটো কেটেগৰী দেখুওৱা হৈছে এইটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে ইয়াৰ বাবে HSLC অৰ ইকুইভেলেণ্ট মেট্ৰিক পাছ হ'ব লাগিব ড্ৰাইভাৰজন ইয়াৰ বাবে আছে আপোনালোকৰ 1,120টা পোষ্ট গতিকে আপোনালোকে এই সুযোগ কেতিয়াও নেহেৰুৱাব আৰু এই গোটেই তথ্যখিনি আপোনালোকে www.seba.online.com আপোনালোকে উপলব্ধ হ'ব আপোনালোকে সবিশেষ বিস্তাৰিতভাৱে আপোনালোকে কোৰ্চ কমপ্লিটৰ বাবে যিখিনি ফিজ ধাৰ্য কৰিছে তেওঁলোকে ফিজ ষ্ট্ৰাকচাৰ দেখুৱাই দিছে আৰু সেই গোটেই কথাখিনি আপোনালোকে আপোনালোকৰ অনলাইনৰ মাধ্যমৰ পৰা সংগ্ৰহ কৰি আজিয়ে সংগ্ৰহ কৰক আৰু আজিয়ে ফৰ্ম আপোনালোকে ছাবমিট কৰাৰ ব্যৱস্থা কৰক যাতে এই সুবৰ্ণ সুযোগটো কেতিয়াও নেহেৰুৱায় আৰু এনেধৰণৰ পদক্ষেপ লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসম চৰকাৰৰ নিৰ্দেশত অসম চৰকাৰৰ এই তত্ত্বাৱধানত যি 1 লাখ নিবনুৱা সংস্থাপনৰ গোটেই কামখিনি ইতিমধ্যে তেওঁলোকে সুচাৰুৰূপে পুংখানুপুংখভাৱে চিন্তা কৰি নিবনুৱাসকলৰ সংস্থাপনৰ দায়িত্ব তেওঁলোকে মূৰ পাতি লৈছে আৰু তেওঁলোকে ক্ৰমাগতভাৱে ইটোৰ পিছত সিটো এডভাৰটাইজমেণ্ট দি আছে শিক্ষা স্বাস্থ্য আৰু বৰ্তমান আপোনালোকে এই ধৰণৰ গ্ৰেড 3rd আৰু গ্ৰেড 4ৰ কাৰণে গোটেই ডিটেইলছ বৰ্ণনা কৰি এডভাৰটাইজসমূহ প্ৰকাশ কৰিছে আৰু এই এডভাৰটাইজসমূহ আপোনালোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন প্ৰথম যিটো আমি পোষ্টৰ কথা কৈছিলোঁ গ্ৰেড 4 পোষ্টৰ কথা কৈ আছিলোঁ গ্ৰেড 4 পোষ্টৰ কাৰণে অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ হ'ব লাগে আৰু গ্ৰেড 3ৰ কাৰণে আপোনালোকে যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ ওপৰৰ পৰ্যায়ত আৰু এই গোটেই সবিস্তাৰ আপোনালোকে www.sebaonline.org আপোনালোকে উপলব্ধ হ'ব তাৰোপৰি আপোনালোকে অন্য এটা ৱেবছাইট www.assam.gov.in
গোটেই সবিস্তাৰিত গোটেই কথাখিনি আপোনালোকে ভাল ধৰণে জানিব পাৰিব গতিকে আজিয়ে আপোনালোকে এই দুইটা ৱেবছাইটত চৰকাৰী দুইটা ৱেবছাইটত ভিজিট কৰক আৰু আপোনালোকৰ মনৰ ইচ্ছা সুন্দৰ ৰূপত অতি সোনকালে পূৰণ কৰাৰ চেষ্টা কৰক ধন্যবাদ